ফ্ৰেণ্ড সকলৰ কাৰণে এটা ভিডিঅ' লৈছোঁ। স্বাগতম জনাইছোঁ। সকলো ভালেই আছে আৰু এতিয়া ৰাতিপুৱা 8টা বাজিছে। মোৰ গোটেইখিনি কামো হৈ গৈছে, কাপোৰ কানি ধুই দিছোঁ, দেখা পাইছে আপোনালোকে। আৰু দিনটোও বেয়া কৰিছে, বৰষুণ কালি গোটেই ৰাতি বৰষুণ হ'ল। দিনটোতো অলপ গৰম আছিলে, ইমান গৰম মানে অলপ আছিলে। আৰু এতিয়া মই চব সিন্দুৰো লগোৱা নাই, গা চা ধুই আহিছোঁ, পূজা চূজা চব হৈ গৈছে। তো সিন্দুৰ লগালোঁ। এওঁ আজি নিজে বনাই খালে, ৰুটি খোৱা নাই, চিৰা আৰু মুড়ি গাখীৰ দি খাই গৈছে। যিহেতু মোৰ দেৰি হৈ গৈছে, মই বহুত কাপোৰ ধুই আছিলোঁ, তো বোলে মোৰ দেৰি হ'ব, তো মই নিজে খাই লওঁ। তো খাই পিনি এতিয়া গা ধুবলৈ গৈছে, দোকান যোৱা নাই এতিয়াও। তো মই অকণমান ৰেডি হৈ যাওঁ মানে পচন্দ লগাব। এই ব্লাউজটো আনিছিলোঁ মই এম বাজাৰৰ পৰা, কিন্তু মই ইমান শকত হৈ গৈছোঁ যে ব্লাউজটো মোৰ নহয়, মানে বডিত হৈ যায়। এই হাতটো চব ইমান পাতলা আছে, এই হাতটোৱে মোৰ নহয়, হৈ যায় পিন্ধিলোঁ। এই বস্তুটো, এই চিলাইটো যেতিয়া ইয়াতে উঠিব লাগে, মোৰ ইয়াতে নুঠে, ইয়াতে থাকি যায়, এইটো জেগাত টান খাই যায়। তো সেইটো কাৰণে ইমান ভাল লাগিছে ব্লাউজটো, মই চখ কৰি কিনিছিলোঁ, পিন্ধিব পৰা নাই। এইটো মই ভাবিছোঁ মোক বাইদেউক দি দিম, মাজু বাইদেউক, তাই পিন্ধিব পাৰিব। অকণ ক্ষীণ আছে, মই কেতিয়া কিনাম এইটো ঠিক নাই, দিনে দিনে শকত কৰি আছোঁ। আৰু ইমান চুৱেটাৰখিনি গোটেইখিনি ইয়াতে পৰি আছে, তো ভাবিছোঁ সেইখিনি চব এক্সট্ৰাকৈ থৈ দিওঁ। ৱাৰ্ডৰোবটো পুৰা ফুল হৈ আছিলে, চব ওলাই দিছোঁ। সেইখিনি চব এতিয়া বাকচ এটা আছে, বাকচত ভৰাই থৈ দিম। এইটো ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে লাগে, চব এক্সট্ৰাকৈ ওলাই থ'ব। আৰু এইটো ল'ৰাকেইটাৰ গেঞ্জি, ইমান গেঞ্জি, মানে চব দুদিন পিন্ধি থৈ দিয়ে। চব থৈ দিওঁ এতিয়া, নতুন আছে, ক'ৰবাত গ'লে পিন্ধিব পাৰিব। আৰু এইটো নাইটি, আৰু এইটো গৰম দিনত পিন্ধোঁ। এই ফ্ৰকটো আপোনালোকে দেখিছে মোৰ আগত পিন্ধা, এইটো এতিয়া ওলাই দিওঁ। এতিয়া গৰম আহি গৈছে, কিন্তু আজি বতৰটো ঠাণ্ডা ৱেডাৰ হয়। এইটো ঠিক কৰিছোঁ, এতিয়া এইটো চাওক, ইয়াতে এইফালৰ অৱস্থা নাই। আৰু এইটো কাপোৰ চাওক কেনেকুৱা হৈ আছে, পূৰা ফুলটি। এইবিলাক চব ঠিক কৰিব লাগিব, এইটোও ঠিক কৰিব লাগিব। এইটো বাৰু অলপ ঠিকেই আছে। এতিয়া গাৰু কভাৰখিনি মই বিচাৰি পোৱা নাই, ইমান বিচাৰি আছোঁ, সেইটো কাৰণে চব লৰচৰ হৈছে। এতিয়া ইয়াতো নাই, ইয়াতে ইহঁতৰ কাপোৰ আছে। এই বিয়াত গৈছিলে যে, তেতিয়া কাপোৰখিনি কেইটা পিন্ধা হৈছে নহয়, চব উল্টা পুল্টা হৈ আছে। এতিয়া মই গাৰু কভাৰ ক'ত থৈছোঁ, সেইটো এতিয়া ওলাই লওঁ। এইটো এতিয়া ঠিক কৰি দিছোঁ, এইটোও কৰিছোঁ। আৰু এইটো অলপ চলপ ভালকৈ কৰিব পৰা নাই, টাইম বহুত হৈ গৈছে। আৰু এইটোতো কৰিবই পৰা নাই, খালি মোৰ শাড়ীটো আছিলে সেইটো ওলাই দিছোঁ। আৰু এইটো এটা নেপথানি গুটি, এইটো পেকেট এটা আছে, এইটো ভৰাই থৈ দিলে ভাল, অকণমান গোন্ধায়। এইটো মই পাছত ঠিক কৰিম। এইটো ৱাৰ্ড্ৰব, টাইম বহুত হৈ গৈছে, 1 ঘণ্টা পাৰ হৈ গৈছে, খানা চানা বনাই লওঁ। এই শাড়ীটো থৈ দিওঁ ভৰাই। আৰু এইটো চব ফেন যে ঠিক কৰিছিলে, ফেনটো চলাই নাই, কি ঠিক কৰিছে ইয়ে জানে।
এই ক'ত পাৰিব, এই ইলেক্ট্ৰিক মানে নিজকে নিজে ভাবিছে মই একটা ভাল মেকানিক। মোৰ ৱাৰ্ড্ৰপটোৰ অৱস্থা চাওক, এতিয়া আকৌ বেয়া হৈ গৈছে। এইটো কাপোৰ কানি তেতিয়া অলপ অলপ ঠিক আছে, এইটোৰ অৱস্থা চাওক একদম যেনেকুৱা তেনেকুৱা ভৰাই আছে। সেইটো মই ঠিক কৰিব লাগিব আজি, এতিয়া নকৰোঁ। এইটো ভৰাই থৈ দিওঁ এইফালে। সেইখিনি চব আকৌ ঠিক কৰিব লাগিব। ক'ৰবাত যেতিয়া আমি বিয়া চিয়া যাওঁ নহয়, তেতিয়া গোটেই ৱাৰ্ড্ৰপটো বেয়া হৈ যায়, একদম অৱস্থা নাই। পাছত ঠিক কৰিম। এতিয়া আহি গৈছোঁ পাকঘৰত, খানা বনাই লওঁ। আৰু চব্জি মই অথনি কাটি থৈ দিছিলোঁ। আৰু টাইম কেইটা হৈছে মই দেখাইছোঁ আপোনালোকক, 11টা পাৰ হৈ গৈছে চাগে। সেইটো চাওক 11:10 হ'বলৈ আহিছে। মই এতিয়া খানা বনাই লওঁ। গোটেই বিচনা পাতি চব ঠিক কৰি লৈছোঁ। এইটো বেডশ্বীট ওলাই দিছোঁ, এইটো ধুম কালি। আৰু ইয়াক চাওক, এইটো বিচনা ঠিক কৰি দিছোঁ। ই আৰামতে শুই শুই মোবাইল চাইছে। এতিয়া মই হাল্লা কৰিছোঁ কি ৰাতিপুৱাৰ পৰা কাম কৰি কৰি অৱস্থা বেয়া যায়, আৰু ইহঁতে মোবাইল চাই চাই তাহাঁতৰ সময় নহয়। তো ঠিক আছে, খানা চানা বনাই লওঁ, পাছত কথা পাতি। আজি বৃহস্পতিবাৰ হয়, নিৰামিষ বনাম। আৰু নিৰামিষৰ চব্জি কাটি থৈ দিছোঁ, সেইটো দেখাই আছোঁ। বন্ধাকবি, ৰঙালাও ভাজি, তিতাকেৰেলা ভাজি, কাচকল আলু দি চব্জি বনাম। আৰু এইটো কাটি থৈছোঁ কলডিল, আলুৰ ভাজি বনাম। তো সেইখিনি চব্জি খুব কটা হৈ গৈছে, খালি আছেতো এতিয়া বনাবলৈ। হৈ যাব পটাপট বনাবলৈ। সেইকাৰণে 11টা বাজিছে। আজি নিৰামিষৰ ইমান ঝামেলাও নাথাকে, পটককৈ হৈ যায়। ঠিক আছে, খানা বনাই লওঁ। গোটেই ড্ৰেছিং টেবুলটোৰ একদম অৱস্থাত হোৱা নাই, তো সেইকাৰণে অকণমান চাফা কৰি দিছোঁ। ইমান ধূলি, ওচৰেদি ইমান গাড়ী অহা যোৱা কৰি থাকে নহয়, ইমান ধূলি পৰে। তো সেইকাৰণে 2 দিন পাছে পাছে মানে চাফা কৰিব লাগে। এনেকুৱা টুকুৰা এটা কাপোৰ আছিলে, তো ভাবিছোঁ সেইটোৱে পাতি দিওঁ।
জেগাত একো দিয়া নাই ইয়াতে কাপোৰ দিলেও নাথাকে বাৰ পৰি যায় তো সেইকাৰণে ইয়াতে পাতি দিছোঁ চাফা কৰি দিছোঁ অলপ আৰু ৰাতিপুৱা যে মৰ্ণিং ৱাক কৰিবলৈ যাওঁ তো সেইকাৰণে এটাই চুইদাৰ ওলাইছিলোঁ দুটা আছিলে আৰু এটা বেয়া হৈ গৈছে আৰু এটা পিন্ধি গৈ আছোঁ গ্ৰীণ কালাৰ আপোনালোকে চাইছে নেকি মইতো সদায় নেদেখাওঁ কালি 2-3 দিন যোৱা নাই অসুবিধা আছিলে সেইকাৰণে তো কাইলৈ ৰাতিপুৱা আকৌ যাম তো সেইকাৰণে ইয়াক কৈ আছে তুমি এটা ভাল চুইদাৰ এটা ওলাই ল'বা মৰ্ণিং ৱাক কৰিবলৈ যাবলৈ তো মই সেইটো কাৰণে ওলাইছোঁ এইটো পেণ্ট হয় এই পেণ্টটো ওলাইছোঁ আৰু এইটো অংকিতে মোক দিছিলে এই চুইদাৰটো যোৱা বছৰ না এইবাৰ মোৰ বাৰ্থডেত গিফ্ট কৰিছিলে অনলাইনৰ পৰা নিজে অৰ্ডাৰ দিছিলে তো এইটো ওলাইছোঁ আৰু এটা এইটো কোলা আৰু এটা এইটো কোলা এইটো মই অনলাইনৰ পৰাই আনিছিলোঁ মিছ'ৰ পৰা এই তলত এনেকুৱা এইটো আপোনালোকে চাইছিলে হ'ব পাৰে মই ভিডিঅ'ত পিন্ধিছিলোঁ এবাৰ যোৰহাট গৈছিলোঁ তেতিয়া আৰু এইটো ওপৰত জেকেট আছে তো ভাবিছোঁ এইটোৱে ওলাই দিওঁ এই দুটা এটা পেণ্ট ওলাইছোঁ আৰু এটা লেগিংছ ওলাব লাগিব আৰু এটা ওলোৱা আছে নেকি চাব লাগিব তো সেইটোৱে দুটাই ওলাইছোঁ সেইটোৱে পিন্ধি যাম আৰু মৰ্ণিং ৱাক কৰিবলৈ যাবলৈ লাগে এটা পিন্ধি যাবলৈ সদায় বেয়াও লাগে চবে চাই এটাহে চুইদাৰ পিন্ধি গৈ থাকোঁ ভাল নালাগে তো সেইকাৰণে কেইটামান ওলাই লৈছোঁ আৰু এটা কথা ক'বলগীয়া আছিলে এওঁ ৰাতিপুৱা আজি দোকান খুলিছিলে তাৰপিছতে আকৌ গুচি গৈছে যোৰহাট পৰা যাব মৰিয়ানী সেইদিনা যে বিয়া খাবলৈ গৈছিলোঁ সেই ছোৱালীজনী কালি ৰাতি আহিছে 8 মঙলা তো এওঁ চাবলৈ গৈছে আৰু মাতিছিলেও দুপৰীয়া খাবলৈ আমাক সকলোকে মাতিছিলে চবক তো এওঁ কৈছে দুপৰীয়াতে যাব নোৱাৰি দোকান এৰি পিনি তো ৰাতিহে যাম তো ৰাতি মই আৰু যোৱা নাই এওঁ নিজে গৈছে যোৰহাট যাব যোৰহাট অকণমান কাম আছে কাম চাম কৰি মৰিয়ানী তাহঁতে ঘৰত গৈ পিনি বিয়া খাই একেবাৰে বিয়া মানে 8 মঙলা খায়ে আহিব এনেকুৱা আমাৰ মানে 8 মঙলা যিদিনা ছোৱালী আহে তাৰ পিছদিনা জোৱাই অকণমান নিজে মানে খৰচ কৰিব লাগে খৰচ কৰি চবক খুৱাব লাগে ওচৰ পাছে চবক মাতে নিজে ৰিলেশ্যন কোনোবা ওচৰ পাছে থাকে চবক মাতে ওচৰৰ ঘৰকেইটা মানুহকো মাতে চবক খুৱাব পৰাই খালি জোৱাই দিব সেইটো বুলিয়ে নহয় তেনেকৈ নাভাবিব ঘৰৰ মানে মা দেউতা অলপ খৰচ কৰে দেউতাও অলপ দিয়ে আৰু জোৱাইও অলপ দিয়ে তো তাৰপিছতে তেনেকুৱা ফাংচনটো মানে হেৰি কৰে তো তেওঁক মাতিছে তেওঁ গুচি গৈছে সেইকাৰণে আমি যোৱা নাই তো মই ভাবিছোঁ সেইখিনি কাম অলপ কৰিলোঁ আৰু কেইটামান ৰাতিপুৱা যেতিয়া ৱাৰ্ডৰোব ঠিক কৰিছিলোঁ তাতে কাপোৰ আছিলে সেই কাপোৰকেইটাও চব এটা জেগা চিজিল কৰি থৈছোঁ ৱাৰ্ডৰোবটোতো হোৱাই নাই ঠিক কৰা আৰু মই ভাবিছোঁ আজি ভিডিঅ'টোৰ বিষয়ে এটা ডাঙৰ নকৰোঁ ইয়াতে এণ্ড কৰি আছোঁ তো আজিলৈ টাটা বাই বাই কালি আৰু এটা নিউ ভিডিঅ' লৈ আহি যাম